good morning everyone. Welcome back to my channel. Hi, welcome back to my channel. মই আজি ভুলতে ৰুমটো সাফা কৰিবলৈ পালো আৰু সেইকাৰণে মই আপোনালোকক নান্দনিক দৃশ্যটো দেখাবলৈ বিচাৰিছো। তাৰাৰাৰাৰাৰা 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 আৰু ইয়াৰ লগত সংগতি ৰাখি আৰু এটা নান্দনিক দৃশ্য। এয়া 91 চনৰ মা আৰু এয়া 22 চনৰ মা। কেনেকুৱা সুন্দৰ দে ইয়াত পকা চুলি নাছিলে, ইয়াত পকা চুলি আছিলে। ইয়াত অকমান ক্ষীণ আছিলে, ইয়াত অলপ শকত আছে। আৰু বিশেষ নাই 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 একে। আৰু গু খুচৰি খুচৰি মই আৰু বহুত পুৰণা বস্তু পালোঁ, যেনে এই ফোনটো। এইটো তোমাক মই 16 চনত কিনি দিছোঁ। এই 14 চনতে কিনি দিয়া। 14 চনত তেতিয়া প্ৰথম স্ক্ৰীন টাচ ফোন লোৱাৰ ৰিকুৱাৰমেণ্ট এটাই আছিলে, ফোন টিপিলে শব্দটো শুনা নাপায়। আৰু আছে ভিনটেজ বস্তু আমাৰ ঘৰত ঢেৰ। এতিয়া যেনেকৈ আৰু এখন পাইছোঁ, এইখন এলবাম। এয়া অ' মা চোৱা আহোচোন আমাৰ কেম্পাছৰ পোৱালীকেইটা ক'ত আছে? এইকেইটা সুন্দৰ। এয়া ভাইটি, এয়া ডিম্পুল, এয়া যদু, এয়া মুন, এয়া মনকলি। মই ব্ৰাছে কৰা নাই। কালি ৰাতি কৈছিলোঁ আকৌ। Here. No. Then. Now. Past. Present. জানে এইটো ভাগৰ পজটো যে অক্ষয় কুমাৰৰ যে যোনটো পজ আছিলে মনত আছে নাই, ওপৰলৈ যে মুখ গৈ থাকে, সেইটো তই আগতেই ইনভেণ্ট কৰি থৈছ বে। তেতিয়াৰ পেট নাই এতিয়া। এইখন আচলতে ধুনীয়াখন আকৌ এখন ধুনীয়া হৈ আছে দেখিছা। এখন যি দেখিছোঁ আজি এই গতিত মোৰ ভাগৰ কাম নহ'ব মা। হাই চ' ৰুমটো কাৰ্যক্ৰমণিকা ইতিমধ্যে শেষ কৰিছোঁ, গতিকে বেলেগ একো কাম নাই মোৰ। আৰু মই সেইকাৰণে ফটাফট ব্ৰাছ কৰিম। এতিয়া যদিও 12টা বাজিছে, ডাজ নট মেটাৰ, কাৰণ মই পাহৰি গৈছোঁ ৰাতিপুৱা ব্ৰাছ কৰিবলৈ। ৰাতি ব্ৰাছ কৰিছোঁ, ৰাতিপুৱা গৰম পানী খাই দিওঁ, সেইকাৰণে পাহৰি থাকোঁ। চ' সেইটো বাদ দি এতিয়া মই কি কৰিম, পৰিস্মিতাহঁতৰ ঘৰলৈ যাম আজি। পৰহিৰ পৰা যোৱা কথা আছিলে, কিন্তু আজিলৈকে মই যাবলৈ টাইম মিলাব পৰা নাই, চব বিজি। তাৰপিছত কিন্তু আজি যাম, কাৰণ আজনীয়ে যাম বুলি কৈ দিলোঁ আৰু সেইকাৰণে যাম। কিন্তু এতিয়া প্ৰথমতে আৰু কি কাম কৰিব আছে, আজিতো 31st, গতিকে আমাৰ একো প্লেনিং নাই এতিয়ালৈকে, কাৰণ টুটুপা আহিব। টুটুপা অহাৰ পিছত আমি যদি খানা এটা খাম। কিন্তু আমাৰ প্ৰীতি ভোজৰ প্ৰতি আমাৰ ল'ৰাবিলাকৰ একো মানে ধান্দা নাই মানে, সেইকাৰণে আমি ছোৱালীকেইজনীয়ে মেইন। গতিকে মেঘাও নাই, টুটুবাও নাই এতিয়ালৈকে। সেইকাৰণে মই পৰিস্মিতাহঁতৰ ঘৰৰ পৰা আহি লওঁগৈ। প্ৰথমতে সিহঁতৰ ঘৰত পেটটো পূজা কৰি আহোঁ, তাৰপিছত বাকী কথা ওলাই লওঁ। এটা কথা গম পোৱানে, যেতিয়ালৈকে মই নাযাওঁ তুমি তেতিয়ালৈকে কি কৰিব নোৱাৰা। মই যেতিয়ালৈকে নাযাওঁ তুমি তেতিয়ালৈকে কি কৰিব নোৱাৰা, ভাইটিক চিঞৰ বাখৰ কৰিব নোৱাৰা। কিয় জানা নহয়? তুমি কিবা পিন্ধিছা চুৰতে থাকি দিয়া। সিহঁতৰ ঘৰত এলাৰ্ম ক্লক নাই। কি এলাৰ্ম ক্লক লগাই থৈছে যে? চাউলৰ বেগটো 60 কেজি। গৈছে তোমাৰ টেটেনকেইটা মই পাহৰি গৈছোঁ, মই দেখাম হা। এইটো এটা চুলিখিনি মেল,
এইটো এটা তাৰপিছত আৰু কি কৈছিলে এতিয়া তাৰপিছত বেয়া হ'লনে এইটো টেলেণ্ট খাবলৈ বা কেনেকুৱা হৈছিলে খোৱাবোৰো খুলিবি অঁ অঁ আজি ৰাতিপুৱাৰ ব্ৰেকফাষ্টটো চাবি নেকি অঁ দেখুৱাচোন প্লিজ অঁ তোৰ ডিছখন দেখিয়ে মোৰ ভাল লাগিছিলে 31ৰ ব্ৰেকফাষ্টৰ ডাঙৰ ধৰিম সৰু হোৱা বস্তুৱে ভাল নালাগে হে দেখিছ নাই ইহঁতক কেনেকৈ ধুনীয়াকৈ গান গাইছে গাইছিলি ক'ত বাজিছে এইখনত কি এইখনত কিখনত বাজিছে চুৰিখনত এনেকৈ বাজে নেকি মাই গড ক'ত পায় এখন খাই কেকটো শেষ থাকিলে মই বহুত দিন ডাইটিঙত আছিলোঁ ব্ৰাউন ৰাইচ খাই এতিয়া 3 পিচ কেক খালোঁ ये है आम जिंदगी এইটো চেহেৰা কাৰণে তাই এইটো চেহেৰা এতিয়া তাই চেহেৰাটো কেনেকুৱা কৈ দিয়ক দেখিলি নহয় এপ্ৰভেলটো ব্লগটো কথা আমি মানে এতিয়া বজাৰ কৰিবলৈ আহিছোঁ আমি খানা খাম মোৰ মাতটো শুনিছেনে নাই যদি এজনী মাজুলী পৰা আহি পাই গৈছেহি অঁ এয়া মাজুলীৰ পৰা আহি পাই গৈছেহি অঁ মেঘা এয়া অৱশেষত আবিৰ পাহৰি থাকিলোঁ শব্দ নোহোৱা হৈছে হ'ব এতিয়া বাই এয়া আমাৰ প্ৰথম ডেষ্টিনেশ্যন প্ৰথমতে আমি জুৱেলাৰী দোকানত আহিছোঁ নতুন বছৰ যে আমি চবেই এটা এটা সোণৰ হেৰি ল'ম বস্তু বিৰাট ধুনীয়া আমি ওপৰৰ পৰা তললৈ টুটুবাই দিছে আমাক মানে এনেকুৱা এযোৰ এযোৰ আমি 1.5 কেজি মাংস কিনিলোঁ মানুহ 7টা পাচলি আমাৰ 350 টকা নুজুৰিলে আমি মানে পইচা আকৌ উঠাব লাগিব এতিয়া আল্টিমেটলি গতিকে ইমান খোপা টেনশ্যনত আমাৰ ভিডিঅ' পাহৰিলোঁ অঁ এইপিনে নিমখ হালধি আমি ঘৰৰ পৰা উঠাইছোঁ চাউল আমি ঘৰৰ পৰা উঠাইছোঁ আৰু নাজানো আৰু কি উঠিব এতিয়ালৈকে আমি কৰিব পৰা নাই কিন্তু আমাৰ কঁকাল বিষাইছে मेरी जिंदगी में आए बात बन जाए পিকনিকত স্নেক খাই যে আমাৰ স্নেক এয়া কিন্তু প্ৰসাদ নহয় চাকনা এয়া আমাৰ মেৰিগ'ল্ড আৰু লাল চাহ চেনি দিয়া চাকনা উঠ লাল চাহ হা পটলি কমৰটো দেখাই এবাৰ পটলি কমৰীয়াটো ভাগ সেইটো কমৰটো আছে নাই সেইপিনে মাংস ডাঙৰকৈ দিলে সৰু কৰি আছে বৰমাই জুই ফুৱাই আছে বৰমাই মাংস চাংস দেখাই জুই ফুৱাই আছে আৰু সেইফালে গান লগাব লৈছে মোবাইলৰ লগত যোগাযোগ কৰি আছে ইয়াৰ আজি এজনীয়ে ক্ৰেডিট ল'ব নোৱাৰে ইয়াৰ ৰান্ধনি ঢেৰ এইয়া আহিছে আমাৰ নাচনী ইয়াত কোনো নাই নাচনী আৰু জানেনে
সিহঁতৰ গাত একোৱে নালাগে এই মাংসখিনি হৈ যোৱাৰ পিছত যে আমাৰ কাম নাথাকিব কেইটা বাজিলে বাৰু হাই এয়া খৰিকাত দিয়া মাংসৰ সৈতে মই লগত বিলাহী আৰু বেঙেনা পোৰা লগত বিলাহী আৰু বেঙেনা পোৰা চবৰে দুখন হাতে ধুইছে আমি শিলিখা বগৰী বুটলিছিলোঁ নহয় এনেকৈ চোলাত লৈ এতিয়া চানা লৈছোঁ ছোৱালীজনী খানা খাব আহিছা মাংসই খাবা What? Bro, what are you talking about, man? মাংসই খাবা খাবলৈ ধুনীয়া নে এইটো গৰু চবেই চিঞৰি থাকিব পাৰে আমাৰ একো চিঞৰ বাখৰ নাই টুটুবাই মই ধমাধম নাছিলোঁ আৰু ইহঁতি চব বৈ দিলে ইহঁতি চব এইকেইটা পোৱালি খোপা এইকেইটা খোপা বুঢ়া হ'ল এইকেইটা য'তে নাথাকিলেও সি কিন্তু এনেকৈ বহি থাকিব নহয় 10টা বাজিছে কিন্তু আমি ভাতটো খাই দিওঁ আৰু মাংসটো বহা এঘণ্টামান হ'ল যে চব গোটেইজনী মিলি গৈছে আৰু বুজিছানে গোটেই ৰান্ধনীজনী মিলি গৈছে আৰু মুখখন থাকিলেও হৈ যাব ইনষ্টাগ্ৰামাৰ মুখখন অকমান উলিয়াই দিয়ে আকৌ মুখখননো পিম্পল উঠিছে পানী ঢালিছে এপিনে মাংস মাছ নহয় মাংস পিটিকা দালি দালি ভাত চা মোক আহি মাংস তুম টানা ভালকে লাগ মিউজিকটো হেৰি হোৱাকে তুম তুম ধুম 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 কমিহে যাব One eternity later. চবে চুচি বাচি নাই খোৱা চবে চুচি বাচি ভাত নাই খোৱা মই চুচি বাচি ভাত খাইছোঁ চবে চুচি বাচি নেমু খাইছে চব তই গুণগুণে ভাতটো খোৱাৰ পাছত কি কৰে তাই আকৌ কাঁহীখন চুবলৈ ঘিণ লাগে বোলে তাই ঘিণৰ কথা কয় খাই কেনেকুৱা লাগিলে ভাল লাগিলে তোক সুধি লাভ নাই তোমাৰ খাই কেনেকুৱা লাগিলে মজা লাগিলে কোনে বনাইছিলে মই বনাইছিলোঁ 1 নম্বৰতে 2 নম্বৰতে মই 3 নম্বৰতে মই 3 নম্বৰ ময়ো বনাইছিলোঁ দেই মই কি খৰিকাত দিয়া বনাইছিলোঁ তিনিজনী হৈছে পাকৰি ৰান্ধনি অঁ আমি তিনিজনী পাকৰি ৰান্ধনি আমি বেলেগৰ কথা নাজানো আমি তিনিজনী কাৰণে হৈছে পুৰণিহে মোৰ হেৰি ঢিলা কৰি দিছে এই ৰ কৈ থৈ যা হেপী নিউ ইয়েৰ ডাঙকে চবি মেঘা ক'ত গ'ল অঁ হেপী নিউ 1 2 3 হেপী নিউ ইয়েৰ Meanwhile. কাজি ছোৱালীৰ কথা খাই বৈ ঠাণ্ডাত আমি বহি আছোঁ একদম খচ খচ কাঢ়ি বান্ধি দিছোঁ কাজি ছোৱালী